তো আজি আমি আহিছোঁ ৰাজস্থানৰ ৰাজধানী জয়পুৰত থকা হাৱাই মহল আৰু মোৰ লগত আজি আছে আখিল বাবু। আজি আমি হাৱাই মহলৰ বিষয়ে বহুতখিনি কথা জানিব চেষ্টা কৰিম, তেনেহ'লে বনি থকা ভিডিঅ'ৰ এণ্ডলৈকে। মহাৰাজা সৱাই প্ৰতাপ সিঙৰ এইটো মেহল 1799 চনত বনোৱা গৈছিলে আৰু লালচন্দ উস্তাদৰ দ্বাৰা এই হাৱাই মহলৰ ডিজাইন ৰাজমুকুটৰ দৰে বনোৱা আছে আৰু 5 তলাৰ এই মহলৰ বেলেগ বেলেগ নাম আছে, ওপৰৰ পৰা তললৈকে বেলেগ বেলেগ নাম আছে আৰু সেই 5 তলাৰ নাম কিটা হৈছে 1 নম্বৰ শৰৎ মন্দিৰ, 2 নম্বৰ ৰত্ন মন্দিৰ, 3 নম্বৰ বিচিত্ৰ মন্দিৰ, 4 নম্বৰ প্ৰকাশ মন্দিৰ আৰু 5 নম্বৰ হাৱাই মন্দিৰ। আৰু এতিয়া আমি ভিতৰলৈ সোমাই আছোঁ, ভিতৰত কেনেকুৱা বনোৱা আছে গোটেইখিনি চাম বলা। ইয়াতে টিকেট কাউণ্টাৰৰ পৰা টিকেট ল'ব আখিলে গৈছে আৰু ইয়াতে পোষ্টাৰ এটা লগোৱা আছে। পোষ্টাৰটো আপোনালোকক দেখাই দিম কি লিখা আছে। ইয়াতে পোষ্টাৰটোত লিখা আছে ভাৰতীয় 52 আৰু ষ্টুডেণ্টৰ 22 আৰু বিদেশৰ 2002 টকা আৰু ষ্টুডেণ্টৰ 102 টকা আৰু তলতে লিখা আছিলে 7 বছৰৰ ল'ৰা ছোৱালীৰ টিকেট লোৱা নাযায় আৰু ষ্টুডেণ্ট হয় যদি যিকোনো এটা প্ৰমাণ পত্ৰ দেখাব লাগিব। আৰু আমাৰ টিকেট লোৱা হৈ গ'ল, এতিয়া ভিতৰলৈ সোমাই যাম। বাহিৰত চেকিং হৈ যোৱাৰ পাছত এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ। কেনেকুৱা বনোৱা আছে গোটেইখিনি চাম বলা। ভিতৰত এটা কেণ্টিন দেখা পালোঁ আৰু আমাকো পানী পিয়া লাগিছিলে, সেইকাৰণে কেণ্টিনটোত সোমাই আহি পানীৰ বটল এটা ল'লোঁ আৰু আমাৰ কাৰণে 2 কাপ কফি ল'লোঁ। আৰু আমি এতিয়া কেণ্টিনৰ বাহিৰত ওলাই আহিলোঁ। বলা কেনেকুৱা বনোৱা আছে ভিতৰত চাওঁ। তলত চোৱাৰ পাছত এতিয়া আমি ওপৰত গৈ আছোঁ। ওপৰত কেনেকুৱা বনোৱা আছে চাম। ইয়াত ওপৰত যাবৰ কাৰণে চিৰি নাই, এটাও চিৰি নাই, ডিজাইন বনোৱা আছে গোটেইখিনি। ওপৰত যাবৰ কাৰণে ডিজাইন বনোৱা আছে, এটাও চিৰি নাই। তো ওপৰত কেনেকুৱা বনোৱা আছে চাওঁ ব'লা।
গাইজ আপোনালোক কৈ দিওঁ খাছ কৰি এইটো মেহেল মহাৰাণীকেইটাৰ কাৰণে বনোৱা গৈছিলে যিহেতু আগৰ সময়ত মহাৰাজাকেইটাই পাৰ্মিশ্যন দিয়া নাছিলে ছোৱালীকেইটাক মাইকী মানুহকেইটাক য'ত ত'ত যাবৰ কাৰণে সেইকাৰণে মহাৰাণীকেইটা ইয়াত থাকি খিৰিকীৰ পৰা বাহিৰৰ দৃশ্যকেইটা চাই আছে আৰু গাইজ হাৱাই মেহেলত তলৰ পৰা ওপৰলৈকে যিমানকেইটা উইণ্ড' আছে এইকেইটা গোটেইকেইটা মিলাই 953 উইণ্ড' বনোৱা আছে ইয়াত এতিয়া আমি ওপৰৰ পৰা তলত নামিবগৈ আছোঁ এতিয়া আমি মেহেলটোৰ বাহিৰত ওলাই আহিলোঁ আৰু আপোনালোকক হাৱাই মেহেলটো গোটেইখিনি চাই কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি নিশ্চয় জনাব তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰি আছোঁ আৰু এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই যদি লাইক কৰি দিব লগতে আমাৰ BK2 আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে আপোনালোকে হেপ্পী থাকক হাঁহি থাকক আৰু আমাৰ আন এটা ভিডিঅ' চাই এনজয় কৰি থাকক বাই বাই